আৰু হেৰুৱা বিজাতি ভাই হতৈ ককাই হতৈ অনাম অসমীয়াক কেলৈনো বেচিছ আমাৰ অসমীয়াৰ মাটি অৰুণাচল মেঘালয় নাগালেণ্ড মণিপুৰ মিজোৰাম উত্তৰ পূৰ্বাঞ্চলৰে আটাইবোৰ ৰাজ্যতে ভূমি অধিকাৰ আছে তাত কোনো বহিৰাগতই মাটি বেচা কিনা কৰিব নোৱাৰে কিন্তু উত্তৰ পূৰ্বাঞ্চলত কেৱল দুখনেই ৰাজ্য ত্ৰিপুৰা আৰু অসম য'ত বিদেশী স্বদেশী সকলোৱে মাটি বেচা কিনা কৰি আছে ইয়াত খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ প্ৰভুত্ব সলনি ত্ৰিপুৰাত অনা ত্ৰিপুৰী আৰু অসমত অনা অসমীয়া দপদপনি চলে আমি সকলো একত্ৰিত হ'লে নোৱাৰোঁ নে ল'ব ইয়াৰ সমাধানৰ উপায়